নমস্কাৰ বন্ধুসকল, এইটো ভিডিঅ'ত মই আপোনাক দেখাব চেষ্টা কৰিম যে ইনষ্টাগ্ৰামত আপুনি আপোনাৰ ফলোৱাৰ কেনেকৈ বঢ়াব পাৰে। চ' এইটো মোৰ নতুন ইনষ্টাগ্ৰাম একাউণ্ট। আপুনি ইয়াত চাব পাৰে যে ইয়াত মোৰ 3টা মাত্ৰ ফলোৱাৰ আছে। চ' ফলোৱাৰ বঢ়াবৰ কাৰণে প্ৰথমে আপুনি যিকোনো এজন চেলিব্ৰিটি, যাৰ ধৰি লওক ব্লু টিক আছে, তেনেকুৱা এজনক চিলেক্ট কৰি ল'ব। আমি ক'লোঁ লিঅ'নাৰ্ডো ডিকেপ্ৰিঅ ধৰি লওক, তোক ফ'ল' কৰক। তাৰপিছত তোক ফ'ল' কৰাৰ বাহিৰে ইয়াত ছাজেষ্টেড লিষ্ট আহিব। তাৰ পৰা আপুনি কেইজনমান মানুহক চিলেক্ট কৰি ল'ব পাৰে। মিলি চাইৰাছ, জোৱাল, কেটি পেৰী। আমি জাষ্ট চিলেক্ট কৰি গৈছোঁ ডাইৰেক্টলি। অ'কে, চ' আকৌ আমি গ'লোঁ হিউজ জেকমেন, তেওঁৰো ছাজেষ্টেড থাকিব। ৰক, ডিজনী, ৰবাৰ্ট ডাউনি জুনিয়ৰ, জাষ্টিন বিবাৰ। চ' এতিয়া টোটেল আপুনি যদি চাই, ইয়াত আমি 29 জনক ফ'ল' কৰিলোঁ আৰু মোৰ 3 পৰা 5 জন হৈ গ'ল। চ' 2 জন বাঢ়ি গ'ল। অলপ টাইম ৱেইট কৰিলে আকৌ এইবিলাক বাঢ়ি থাকিব। চ' এনেকৈ আপুনি আপোনাৰ ছাবস্ক্ৰাইবাৰ কাউণ্ট বঢ়াব পাৰিব। এইটো আপুনি একেবাৰত 40 জনমান ফ'ল' কৰিব, তাতকৈ বেছি নকৰিব। আৰু গোটেই দিনটোত মেক্সিমাম 200 বা 300 মানুহ ফ'ল' কৰিব। ধন্যবাদ।